Hello friends, welcome back to my channel. I hope আপোনালোক সকলো ভালে আছে। আজি আকৌ এটা আসামিজ লাভ ষ্টৰী লৈ আহিছো। আজিৰ লাভ ষ্টৰীটো কিন্তু শেষলৈকে শুনিবলৈ নাপাহৰিব। এতিয়া হওক আৰম্ভ কৰোঁ। এজন ল'ৰাই এগৰাকী ছোৱালীক মনে মনে বহুত ভাল পাইছিল। কলেজত সদায় ল'ৰাজনে ছোৱালীজনীক সৰু-সুৰা সহায় কৰি দিছিল। আৰু তাৰ বদলি যেতিয়া ছোৱালীজনীয়ে তাক থেংকছ বুলি কয় তেতিয়া তাৰ সুখৰ সীমা নোহোৱা হৈছিল। এদিনৰ কথা, দুয়ো খোজকাঢ়ি কলেজৰ পৰা ঘৰলৈ বুলি গৈ আছে। তেনেতে হঠাৎ বৰষুণ আহিল আৰু দুয়ো গৈ ওচৰতে থকা গছ এজোপাৰ তলত ৰ'ল বৰষুণৰ পৰা হাত সাৰিবলৈ। ল'ৰাজনে ছোৱালীজনীক নিচেই কাষত পাই নিজৰ মনক আৰু বান্ধি ৰাখিব নোৱাৰিলে আৰু বহু দিনৰ পৰা ভাবি থোৱা কথাবোৰ কৈ দিওঁ বুলি ঠিক কৰিলে। সি ছোৱালীজনীক প্ৰপ'জ কৰিলে। ল'ৰাজনে ক'লে, আই লাভ ইউ দীপ্তি, মই তোমাক বহুত ভাল পাওঁ। ল'ৰাজনৰ নাম প্ৰণৱ আৰু ছোৱালীজনীৰ নাম দীপ্তি আছিল। ছোৱালীজনীও ল'ৰাজনক ভাল পাইছিল, সেয়েহে তাইও প্ৰপ'জেল একচেপ্ট কৰিলে। আৰু দীপ্তিয়ে ক'লে, প্ৰণৱ, মোৰো তোমাক ভাল লাগে। দুয়োৰে মাজত প্ৰেম ভাল পোৱা বাঢ়ি যাব ধৰিলে আৰু এদিন দুয়োৰে কলেজীয়া জীৱন শেষ হ'ল। প্ৰণৱে চহৰৰ কোম্পানী এটাত চাকৰি পালে আৰু সি চাকৰি পোৱাৰ কথা দীপ্তিক জনালে। সিহঁত দুয়োৰে ঘৰৰ মানুহে প্ৰণৱক ক'লে যে চহৰলৈ যোৱাৰ আগতে তোমালোক দুয়োৰে এংগেজমেণ্ট কৰি দিওঁ। কথাটো শুনি প্ৰণৱ আৰু দীপ্তি দুয়োৰে মনত সুখৰ নদী বব ধৰিলে। কথামতেই কাম, এংগেজমেণ্ট হৈ গ'ল আৰু প্ৰণৱ চহৰলৈ গুচি গ'ল। সদায় গধূলি প্ৰণৱে দীপ্তিলৈ ফোন কৰে। বহু সময় ধৰি দুয়োৰে মাজত কথা বাৰ্তা হয়। এদিনৰ কথা, প্ৰণৱৰ জন্মদিন আছিল সেইদিনা। দীপ্তি আৰু তাইৰ মাক দেউতাকে গাড়ীখন লৈ ওলাই গ'ল প্ৰণৱক ছাৰপ্ৰাইজ দিবলৈ বুলি। কিন্তু দুৰ্ভাগ্যজনক সেইদিনাখন তেওঁলোকৰ গাড়ীখনৰ এক্সিডেণ্ট হ'ল। দীপ্তিয়ে চকু মেলি দেখে তাইৰ মাক দেউতাকে আঘাত পাইছে। তাইৰ শৰীৰত বহুত আঘাত পাইছে। তাই মাক দেউতাকক চিঞৰি চিঞৰি মাতিছে, কিন্তু মাক দেউতাকৰ কোনো উত্তৰ নাই পোৱা। দেখিছে মাথো কিছুমান মানুহে তেওঁলোক তিনিওকে গাড়ীত উঠাই হস্পিটেললৈ লৈ গৈছে। মাক দেউতাকৰ লগতে দীপ্তিও সুস্থ হৈ পৰিল, কিন্তু দীপ্তিৰ কণ্ঠ হেৰাই গ'ল। তাই আৰু কোনোদিন কথা পাতিব নোৱাৰিব। বোবা হৈ পৰিল তাই নিমিষতে। এঘণ্টা ধৰি দীপ্তিৰ ফোনত প্ৰণৱৰ কল আহিছে, কিন্তু তাই কল ৰিচিভ কৰা নাই। তাই কেৱল কান্দিছে আৰু তাইক দেখি মাক দেউতাকৰো চকুলো নোৰোৱা হৈছে। হঠাৎ যে কিহৰ পৰা কি হৈ গ'ল। পাছদিনা আকৌ সেই প্ৰণৱৰ ফোন আহিব ধৰিলে। বহুতো মেছেজ আহিলে, কিন্তু দীপ্তিয়ে তাৰ একো উত্তৰ দিব নোৱাৰিলে। তাই প্ৰণৱলৈ এখনে চিঠি লিখিলে, প্ৰণৱ, তুমি আৰু মোলৈ কেতিয়াও কল মেছেজ নকৰিবা। মই তোমাৰ লগত বিয়া হ'ব নোৱাৰোঁ। চিঠিৰ লগত প্ৰণৱে পিন্ধোৱা আঙঠিটোও পঠালে। প্ৰণৱে চিঠিখন পাই আচৰিত হ'ল আৰু দুদিন পাছত সি দীপ্তিৰ ঘৰলৈ আহিলে। কিন্তু দীপ্তিৰ মাক দেউতাকে দীপ্তিক লগত লৈ অন্য ঠাইত গুচি গৈছে। দীপ্তিয়ে লাহে লাহে ইংগিতেৰে কথা পাতিবলৈ শিকিব ধৰিলে আৰু তেনেদৰেই 6 মাহ পাৰ হৈ গ'ল। আৰু এদিন প্ৰণৱৰ বন্ধু এজন আহি ওলাল দীপ্তিৰ ঘৰত। তেখেতে দীপ্তিক এখন চিঠি দিলে। দীপ্তিয়ে চিঠিখন পঢ়ি উচুপি উঠিল আৰু তাইও এখন চিঠি লিখি বন্ধুজনৰ হাতত দিলে প্ৰণৱলৈ বুলি। আৰু বন্ধুজনক ইংগিতেৰে ক'লে, আৰু মোৰ ওচৰলৈ নাহিব, মই বোবা হৈ পৰিলোঁ, মই আৰু কেতিয়াও কথা পাতিব নোৱাৰোঁ। বন্ধুজন গুচি গ'ল আৰু দীপ্তি আকৌ হুকহুকাই কান্দি উঠিল। এবছৰ পাৰ হৈ গ'ল। দীপ্তি সেই আগৰ দৰেই আছে। সদায় প্ৰণৱৰ কথা মনত পেলাই কান্দে আৰু মাক দেউতাকক দেখুৱাই সুখী থকাৰ অভিনয় কৰে। আজি আকৌ হঠাৎ প্ৰণৱৰ সেই বন্ধুজন আহি দীপ্তিৰ ঘৰৰ সন্মুখত থিয় দিলে। তেওঁৰ হাতত আজি চিঠি নহয়, তেওঁ আজি লৈ আহিছে এখন বিয়াৰ ইনভিটেশ্যন কাৰ্ড। প্ৰণৱে বিয়া পাতিছে, তাকে তোমাক জনাবলৈ আহিলোঁ। বন্ধুজনে কথাবোৰ কৈ গ'ল আৰু দীপ্তিয়ে মনৰ মাজতে উচুপি উচুপি কথাবোৰ শুনি গ'ল। দীপ্তিয়ে কাৰ্ডখন খুলি চালে আৰু তাই আচৰিত হৈ পৰিল। এই কি? কইনাৰ নামৰ ঠাইত তাইৰ নাম লেখা আছে, দীপ্তি। তেনেতে প্ৰণৱ গাড়ীৰ পৰা নামি আহিল আৰু দীপ্তিৰ সন্মুখত থিয় হৈ এজন বোবা মানুহৰ দৰেই
ইংগিতেৰে কৈ গ'ল। মই তোমাক বহুত ভাল পাওঁ, তোমাৰ বাদে মই কাকো ভাল পাব নোৱাৰোঁ। আজি এবছৰ দিন ধৰি মই ইংগিতেৰে কথা পাতিবলৈ শিকিছোঁ, কেৱল তোমাৰ বাবে। এতিয়াতো তোমাৰ কোনো আপত্তি নাই মোৰ লগত বিয়া হ'বলৈ? দীপ্তিয়ে প্ৰণৱক সাৱটি ধৰিলে। নিজৰ হেৰুৱা প্ৰেমক ঘূৰাই পোৱাৰ সুখেৰে দুয়োৰে চকু পানী বৈ আহিল আৰু দুয়ো সুখৰ সীমা নোহোৱা হ'ল। আই হোপ ভিডিঅ'টো ভাল লাগিল। যদি মোৰ চেনেলটোক নতুনকৈ ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন কৰি ল'ব। লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।